হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বৰ্তমান মোৰ ভাল আজি বহুত হেপ্পী, কাৰণ আজি হৈছে আইচাৰ ছেকেণ্ড বাৰ্থডে। তাৰ কাৰণে মন্দিৰ গৈ আছোঁ। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কাৰণ ভিডিঅ'টো আজিৰ দিনটো স্পেচিয়েল। তো তাৰ কাৰণে ভাবিলোঁ ইয়াতে সাঁচি ৰাখোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চ' সকলোৱে তাইক আশীৰ্বাদ কৰিব যাতে তাইৰ জীৱনটো সুখৰ হওক আৰু ভাল কাম কৰক, আগুৱাই যাওক। তাৰ কাৰণে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। মন্দিৰ আহি পালোঁ, আহি মায়ে যোগাৰ পাতি কৰি দিলে আৰু ইয়াতে মই চাকি জ্বলাই আছোঁ। তাৰপিছত সকলোৱে মিলি প্ৰাৰ্থনা কৰিম। আচলতে মন্দিৰটোত পূজাৰী নাই, তেখেতে মানে ৰাতিপুৱাই মন্দিৰটো চাকি জ্বলাই গুচি যায়, আৰু কোনোবাই যদি এনেকৈ শৰাই দিব লগা থাকে তেতিয়া নিজে আহি মানে সকলোখিনি নিজে কৰিব লাগিব। তাতে সকলোবিলাক থাকেই, যিখিনি লাগতিয়াল বস্তুখিনি থাকে। তো আমিও তেনেদৰে নিজে গৈ মানে যিখিনি কৰিবলগীয়া থাকে প্ৰসাদ বা সেইখিনি নিজে কৰিলোঁ। তাৰপিছত নিজে খায়ো আহিলোঁ। আহোঁতে অৱশ্যে পূজাৰীজনক লগ পালোঁ, তো তেখেতকো অকণমান প্ৰসাদ দি তেনেদৰে গুচি আহিলোঁ। আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে ছোৱালীজনী ভালে কুশলে ৰাখে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া আপোনালোকে দেখিব যে আমাৰ গধূলি মানে বাৰ্থডে গধূলি প্ৰিপাৰেশ্যনটো কেনেকুৱা হৈছে। লাইট লগাই দিছোঁ একদম ধুনীয়াকৈ, বেলুন লগাই দিছে মোৰ ভণ্টীয়ে। তো কেনেকুৱা পালে জনাব, আৰু গধূলি হ'ব কেক কাটিং, আপোনালোকে সেইটোও চাব দেই। আৰু শেষত মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, আৰু লাইক এটাও কৰিব। ঠিক আছে, ভিডিঅ'টো শেষলৈকে